মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি দ্বিতীয় খণ্ডত বহুপদ ৰাশিৰ মাত্ৰা সম্পৰ্কে আলোচনা কৰিলোঁ। ৰৈখিক, দ্বিঘাত, ত্ৰিঘাত, এন মাত্ৰাৰ বহুপদ এই বিষয়ে আলোচনা কৰিলোঁ। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে অনুশীলনী 2.1ত দিয়া সমস্যাবোৰ। আমি অনুশীলনী 2.1ত 1 নম্বৰ প্ৰশ্নটো তোমালোকে দেখিছা। তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰৰ যুক্তি দিয়া। এইকেইটা একেবাৰে সহজ, তোমালোকে পাৰিবা। আমি আলোচনা কৰিছোঁ, তথাপিতো মই আকৌ এবাৰ মনত পেলাই দিছোঁ। ধৰি লৈছোঁ মই 1টো লওঁ। 1ৰ 1 4x স্কুৱেৰ মাইনাছ 3x প্লাছ 7 এই ৰাশিটো। এই বহুপদ ৰাশিটো প্ৰথমতে সুধিছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ। ইয়াত চলক কেইটা আছে? x এটাই আছে। xৰ বাহিৰে আৰু কোনো চলক নাই, গতিকে নিশ্চয় এইটো কি হ'ব? এটা চলকযুক্ত বহুপদ। বহুপদ কিয় বুলি কৈছোঁ? কাৰণ চলকৰ ওপৰত কি আছে? 2 আছে আৰু 1 আছে ঘাত, যিবিলাক নেকি কি পূৰ্ণ সংখ্যা। গতিকে এই কি এটা চলকযুক্ত বহুপদ ৰাশি। তাৰপিছত কৈছে 2 নম্বৰটো চোৱা, y স্কুৱেৰ প্লাছ 2। 2 নম্বৰটো কি দিছে? y স্কুৱেৰ প্লাছ 2। ইয়াতো ঠিক তেনেদৰে চলক কেইটা আছে? এটাই আছে y, আৰু এইটো এটা কি বহুপদ, কাৰণ ইয়াৰ ওপৰত কি আছে? ঘাত 2 আছে। নিশ্চয় এইটো পূৰ্ণ সংখ্যা, গতিকে এইটো কি হ'ব? এটা বহুপদ হ'ব। গতিকে এইটো এটা কি? এটা চলকযুক্ত বহুপদ। এতিয়া তোমালোকৰ মই 3টো লৈছোঁ। 3টো চাবা। 1ৰ 3। 1ৰ 3টো কৈছে 3√t প্লাছ t√2। এই প্ৰশ্নটোত চোৱা, 3 ধ্ৰুৱক √t আৰু ইয়াতে আছে t, অৰ্থাৎ ই এটা চলক হৈ আছে। কেইটা চলক? এটাই চলক। গতিকে এটা চলকযুক্ত দেখিছোঁ, কিন্তু এই বহুপদ হয় নে নহয় আমি চাব লাগিব। বহুপদ হয় নে নহয়? এই চলকৰ ওপৰত কি আছে? ৰুট চিন আছে। আমি আগত কৈছিলোঁ যে √x টো কি? নিশ্চয় কি নহয়? বহুপদ নহয়। ঠিক তেনেদৰে √t টো বহুপদ নহয়, কাৰণ √t ইজ ইকুৱেল টু আমি এনেকে লিখিব পাৰোঁ, অৰ্থাৎ এই হাফটো কি? এটা পূৰ্ণ সংখ্যা নহয়, অৰ্থাৎ চলকৰ ঘাতটো কি নহয়? পূৰ্ণ সংখ্যা নহয়। গতিকে আমি ইয়াক কি বুলি নকম? বহুপদ বুলি নকম। এতিয়া তোমালোকে কেনেদৰে লিখিবা যে এইটো এটা চলকযুক্ত বীজগণিতীয় ৰাশি, কাৰণ ইয়াত চলক কি আছে? t, কিন্তু ই বহুপদ নহয়, কাৰণ √t ইজ ইকুৱেল টু t, অৰ্থাৎ দেখা গ'ল টিৰ ঘাত পূৰ্ণ সংখ্যা নহয়, সেয়েহে ই বহুপদ নহয়। এনেদৰে তোমালোকে যুক্তিটো দিব পাৰিবা। এইটো তোমাৰ যুক্তি। গতিকে দেখা পালো এইটো কি নহয়? এটা বহুপদ ৰাশি নহয়। তোমালোকক মই 1ৰ 4টো ঠিক তেনেদৰে y প্লাছ 2/y আছে, তলত y আছে, এইটো কি হ'ব নোৱাৰে? বহুপদ হ'ব নোৱাৰে। 5 নম্বৰটো চোৱা, x to the power 10, y to the power 3, z to the power 50। ইয়াত চলক কেইটা আছে? x আছে, y আছে, z আছে, অৰ্থাৎ এইটো এটা চলকযুক্ত নহয়। কেইটা চলকযুক্ত? 3টা চলকযুক্ত। চলক কেইটা কি? x, y, z। ই বহুপদ,
কিন্তু কেইটা চলকযুক্ত তিনিটা চলকযুক্ত বুজিছা নহয় এবাৰ আমি 2 নম্বৰ প্ৰশ্নটোলৈকে আগবাঢ়িম 2 নম্বৰ প্ৰশ্নটোত কি দিছে তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা কি লিখিব দিছে x স্কয়াৰৰ সহগ 2 ৰ 1 টো চাবা 2 ৰ 1 2 plus x square plus x এই বহুপদ ৰাখিটো কাৰ সহগ লিখিব দিছে x square এইটো এই x square ৰ লগত কি পূৰণ হৈ আছে চোৱাচোন দেখাত একো নাই মানে কি তাৰ লগত এটা কি পূৰণ হৈ আছে 1 পূৰণ হৈ আছে অৰ্থাৎ আমি এইটো পদৰ পৰা কি পাও x square মানে কি বুলি পাও 1 into x square অৰ্থাৎ এই চলকটোৰ লগত কি পূৰণ হৈ আছে 1 পূৰণ হৈ আছে হে আমাৰ ইয়াৰ সহগ কি হ'ব 1 সহগ কি হ'ব 1 তেনৰে তোমালোকে 2 নম্বৰটো চাবা 2 নম্বৰটো আছে কি 2 minus x square plus x cube এই পদটো চোৱা minus x square আছে minus x square মানে ঠিক তেনেদৰে minus x square মানে মই লিখিব পাৰো minus 1 into x square অৰ্থাৎ এই চলকটোৰ লগত কি পূৰণ হৈ আছে minus 1 পূৰণ হৈ আছে হে x square সহগ কি হ'ব ইয়াত minus 1 সহগ কি হ'ব minus 1 ঠিক তেনেদৰে তোমালোকে গোটেই কিতাতে চাব পাৰিবা মই এটা কৈছো 4 নম্বৰটো চাবা √2x plus minus 1 √2x minus 1 ওসোয়াছো আমি কি পাইছো 4 নম্বৰটো √2x minus 1 এতিয়া সোয়া ইয়াতো x স্কয়ার নাই মানে কি শূন্য তথাপিতো কেনেকে নাই ধৰি লৈছো মই ইয়াত এটা কি আছে x স্কয়ার আছে বুলি ধৰি লৈছো এনেকেও তো থাকিব পাৰে প্লাস 0 into x স্কয়ার এনেকে হ'ব পাৰে কাৰণ এইটো শূন্যৰে পূৰণ কৰাৰ লগে লগে এইটো কি হৈ যাব শূন্য হৈ যাব অৰ্থাৎ কি নাথাকিব এইখিনি নাথাকি এইখিনি থাকিব মানে এইখিনি অৰ্থাৎ আমি কি পালো ইয়াত x স্কয়ার যদি আছে বুলি ধৰি লও তাৰ সহগ কি হ'ব শূন্য অৰ্থাৎ আমি এই প্ৰশ্নটোৰ উত্তৰ কি লিখিম x স্কয়াৰৰ সহগ ইয়াত কি আছে শূন্য আছে বুজিছা নহয় ইয়াৰ পিছত আমি 3 নম্বৰলৈকে যাম 3 নম্বৰটোত কি বুলি কৈছে যে এটা 35 মাত্ৰাযুক্ত দ্বিপদ আৰু এটা 100 মাত্ৰাযুক্ত এক পদৰ উদাহৰণ দিব দিছে 35 মাত্ৰাযুক্ত দ্বিপদ অৰ্থাৎ এটা বহুপদ লাগিব जितु बहुपदर पद केटा থাকিব লাগিব দুটাই পদ থাকিব লাগিব দ্বিপদ বুলি কৈছে আৰু তাৰ মাত্ৰা কিমান থাকিব লাগিব 35 অৰ্থাৎ বহুপদটো তুমি যে নিলিখা কিয় তাৰ দুটা পদ হ'ব লাগিব আৰু সৰ্বোচ্চ ঘাতটো 35 হ'ব লাগিব তাতকে বেছি হ'ব নোৱাৰে বুজি পাইছা নহয় কথাটো উদাহৰণ এটা লোৱা যেনে 3 নম্বৰ কি কৈছে 35 মাত্ৰাযুক্ত দ্বিপদ বহুপদ এটাৰ উদাহৰণ এটো 35 মই এটা ধৰি ললো x 35 এটো হ'ব পাৰে নে নোৱাৰে এটো দুটা পদ আৰু ইয়াৰ সৰ্বোচ্চ মাত্ৰা কিমান সৰ্বোচ্চ ঘাত কিমান 35 অৰ্থাৎ এটো এটা 35 মাত্ৰাযুক্ত বহুপদ যাৰ পদ কেইটা আছে দুটা হে মই ইয়াক ক'ব পাৰো 35 মাত্ৰাযুক্ত এটা দ্বিপদ বহুপদ যে কোনো ল'ব পাৰো আৰু ল'ব পাৰো যেনে -7x to the power 35 plus x to the power 34 এটো হ'ব পাৰে কাৰণ ইয়াতো কি আছে দুটা পদ আছে সৰ্বোচ্চ ঘাত কিমান আছে 35 আছে গতিকে এইটো এটা কি দ্বিপদ যুক্ত বহুপদ যাৰ মাত্ৰা কিমান 35 এনেদৰে তোমালোকে যে নিলিখা কিয় মাত্ৰ মনত ৰাখিব পদ দুটা হ'ব লাগিব আৰু সৰ্বোচ্চ ঘাত 35 হ'ব লাগিব নেক্সট 100 মাত্ৰাযুক্ত এটা পদৰ বহুপদৰ উদাহৰণ দিব দিছে যে লেখা x to the power 100 হৈ গ'ল minus y to the power 100 7
z to the 77 y to the power 100 মানে এটাই পদ হ'ব লাগিব আগত যিয়ে নিলিখা কিয় তাৰ চলকৰ কি হ'ব লাগিব ঘাতটো 100 হ'ব লাগিব বুজি পাইছা নহয় ইয়াৰ পিছত আমি 4 নম্বৰ সমস্যা কেইটালৈকে আগবাঢ়িম চোৱা তলৰ বহুপদবোৰৰ মাত্ৰা লিখা একেবাৰে সহজ তোমালোকে ইতিমধ্যে চাইছা আৰু তোমালোকে চালে গম পাবা চোৱাচোন 4 নম্বৰটো কি কৈছে একটো লিখিছো ইতিমধ্যে আমি আলোচনা কৰিছো ন এইবিলাক 5x3 plus 4x square plus 7x ইয়াৰ কি সুধিছে তোমাক মাত্ৰা লিখি কিমান মাত্ৰা ইয়াৰ সৰ্বোচ্চ ঘাত কিমান 1 2 3 সৰ্বোচ্চ ঘাত কিমান 3 এটাকে মাত্ৰা কিমান হ'ব 3 হ'ব বুজি পাইছা একেবাৰে সহজ আমি দ্বিতীয় খণ্ডত এই বিষয়ে সুন্দৰকৈ আলোচনা কৰিছিলো গতিকে মই 4 নম্বৰ অংক কেইটা বাকি কেইটা তোমালোকলৈকে এৰিছো আৰু ইয়াৰ পিছত আমি অন্তিমটো সমস্যা 5 নম্বৰ কি কৈছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰৰ শ্ৰেণী বিভাজন কৰা অৰ্থাৎ আমাক কেইটামান সমস্যা দিয়া আছে কেইটামান বহুপদ ৰাখি দিয়া আছে সেই বহুপদ ৰাখি কেইটা ৰৈখিক হ'ব নে দ্বিঘাত হ'ব নে ত্ৰিঘাত হ'ব তোমাক তাৰ পৰা বাছি উলিয়াব দিছে এই ধৰণৰ আমি দ্বিতীয় খণ্ডত সুন্দৰকৈ আলোচনা কৰিছিলো মোৰ বিশ্বাস তোমালোকে এইকেইটা বাছি উলিওৱাত কোনো সমস্যাৰ সন্মুখীন নহবা তথাপিতো মই কৈ দিছো চোৱাচোন 5ৰ 1টো কি দিছে 5 নম্বৰৰ 1 কি দিছে x square plus x সৰ্বোচ্চ ঘাত কিমান 2 অৰ্থাৎ মাত্ৰা কিমান 2 মাত্ৰা 2 হলে কি হয় দ্বিঘাত মাত্ৰা 2 হলে কি হয় দ্বিঘাত ইয়াক মই কি বুলি লিখিম দ্বিঘাত বহুপদ দ্বিঘাত বুলি লিখিম তাৰ পিছত 2 নম্বৰটো চোৱা x minus ইয়াক সৰ্বোচ্চ ঘাত কিমান 3 অৰ্থাৎ মাত্ৰা 3 হলে কি হ'ব ত্ৰিঘাত ঠিক তেনেদৰে আমাৰ গোটেই কেইটা চাই লওঁ তথাপিতো মই এটা 5 নম্বৰটো কৰি দিছো চোৱাচোন 5 নম্বৰটো 3t চলত t ইয়াৰ মাত্ৰা কিমান আছে হে ইয়াক মই কি বুলি কম ৰৈখিক কি বুলি কম তা তোমালোকক মই তিনিটা বিভাজন কৰি দেখুৱাইছো তিনিটা মই বাছি উলিয়াইছো ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বাকি কেইটাও মোৰ বিশ্বাস তোমালোকে পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে নিশ্চয় উপকৃত হ'ব পাৰিছা আৰু যদি তোমালোকৰ কিবা মনত প্ৰশ্ন উদয় হয় বা কিছু সমস্যাৰ সন্মুখীন হোৱা তেতিয়া হলে আমাৰ কমেন্ট বক্সত তোমালোকে কমেন্ট কৰিও মোৰ লগত যোগাযোগ কৰিব পাৰিবা এটো তোমালোকে জানাই বা কোনোবাই মোৰ লগত পোনপটীয়াভাৱে যোগাযোগ কৰিব বিচাৰিলেও যোগাযোগ কৰিব পাৰিবা মোৰ ফোন নম্বৰ তাতে থাকিবই তথাপিতো মই আকৌ লিখি দিছো বিশ্বজ্যোতি শৰ্মা 9854135577 তোমালোকে এই ফোন নম্বৰত পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিবা মেছেজ কৰি হোক ফোন কল কৰি হোক যেতিয়াই যেনেকে যি সমস্যাৰ সন্মুখীন হোৱা মোৰ লগত যোগাযোগ কৰি তোমালোকে সমাধান উলিয়াই ল'ব পাৰিবা ময়ো তোমালোকৰ সমাধান দিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিম তৃতীয় খণ্ড ইমানতে সামৰণি মাৰিছো ইয়াৰ পিছত চতুৰ্থ খণ্ডত এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় বহুপদ ৰাশিৰ শূন্য এই সম্পৰ্কে আমি আলোচনা কৰিম তেতিয়াহলে আজিলৈকে তোমালোকৰ পৰা বিদায় লৈছো